দেৱৰঞ্জন, প্ৰাংগন প্ৰিয়ম, তোমালোকে মোৰ ভইচটো শুনি পাইছানে ভালকে? বহুতক গাইড কৰিব লগা হৈছিলে, সেইকাৰণে আজি অকমান পলম হ'ল। মই প্ৰথমেই তোমালোকক কৈ দিব বিচাৰিছো, তোমালোকৰ মোবাইলত চাবা চুকত কৰ্নাৰটোত নহয়নে চাট বুলি এটা অপচন আছে, তাত তোমালোকে লিখিব পাৰিবা হয় স্যাৰ বুজি পাইছো, ইয়েস নো হোৱাই, যিকোনো এটা লিখিব পাৰিবা। তাৰ পিছত তোমালোকে দেখা পাবা তাত হেণ্ড ৰেজৰ অপচন এটা আছে হয়নে? হেণ্ড ৰেজ কৰি দিয়াৰ লগে লগে তোমালোকে মোৰ লগত কথা পাতিব পাৰিবা। ঠিক আছে? এতিয়া তোমালোকে যিসকলে পাৰিছা ইয়াত তোমালোকে GE বুলি লিখাচোন, জি আৰু ই, মই GE লিখিছো চোৱাচোন। GE মানে গুড ইভিনিং স্যাৰ, লিখাচোন GE বুলি। যদি শুনি পাইছা মোৰ ভইচটো ভালকে তোমালোকে লিখাচোন GE বুলি, মই চাব বিচাৰিছো আজি যেহেতু প্ৰথম দিন। Yes, good, good, good. তোমালোকে সকলোৱে মোৰ ভইচটো ভালকে শুনি পাইছা হয় নহয়? এতিয়া মই তোমালোকৰ কাৰোবাৰ এজনৰ লগত অকমান কথা পাতিব বিচাৰিছো। হেণ্ড ৰেজ কৰি দিয়াচোন, হেণ্ড ৰেজ অপচনটো দেখা পাইছানে তোমালোকে? হেণ্ড ৰেজ কৰি দিয়া। গুড। মই প্ৰথমে দেৱৰঞ্জনৰ লগত কথা পাতিব বিচাৰিছো। দেৱৰঞ্জন শুনি পাইছানে ভালকে? বঢ়িয়া বঢ়িয়া, দেৱৰঞ্জনে শুনি পাইছা। ঠিক আছে, এতিয়া মই প্ৰাংগনৰ লগত কথা এবাৰ পাতি চাওঁ। প্ৰাংগন শুনি পাইছানে? প্ৰাংগন প্ৰিয়ম। পাইছো স্যাৰ। বঢ়িয়া বঢ়িয়া, ঠিক আছে বঢ়িয়া। তেন্তে আহা, আজি বহুতে কানেক্ট হবলৈ হয়তো পৰা নাই, তেওঁলোকে লাহে লাহে হ'ব, বহুতক মই গাইড কৰিলো। তেন্তে আহা আজিৰ আমি পাঠটো আৰম্ভ কৰিম দেই, চাই যাবা তোমালোকে। এতিয়া মই তোমালোকৰ লিখাত মই প্ৰাইভেট কৰি দিছো, কোনেও কাৰো লিখাটো দেখা নাপাব। ঠিক আছে? সেইকাৰণে তোমালোকে নিজৰ নিজৰ ক্লাছটো লিখাচোন, কোন ক্লাছত তোমালোক পঢ়ি আছা সেইটো লিখাচোন চাট বক্সত, কোনেও কাৰো দেখা নাপাব, অকল মই দেখা পাম। লিখাচোন কুইক তোমালোকে সোনকালে খৰকে। মই বন্ধ কৰি দিছো, কোনেও কোন ক্লাছত আছে কোনেও গম নাপাব, দেখা নাপাব, আৰু জনাটো দৰকাৰো নহয় কোনে কোন ক্লাছত আছে হয় নহয়? তোমালোকে খালি লিখা মই চাব বিচাৰিছো। ওকে ওকে, দেখা পাইছো। ওকে, বঢ়িয়া, ঠিক আছে। তোমালোক স্মাৰ্টেই, ধুনীয়াকে লিখিব পাৰিছা, জানিছা, বুজি পাইছা। ঠিক আছে, এতিয়া মই তোমালোকৰ পাঠটো উলিয়াইছো। ঠিক আছে, এতিয়া তোমালোকে কোৱাচোন, দেখা পাইছো। ঠিক আছে, এতিয়া তোমালোকে কবা প্ৰথম পাঠটো দেখা পাইছানে নাই দেই। এক মিনিট। তোমালোকে হয়তো ধুনীয়াকে দেখা পাইছা, আজি আমাৰ লেসন নাম্বাৰ 1, পাঠ 1। তাত আমি অকমান কথা পাতিম। কি কথা পাতিম চোৱা, আশা কৰিছো সকলোৱে দেখা পাইছা। কোনোবাই কিবা ক'ব বিচাৰিছা? কোনোবাই কিবা ক'ব বিচাৰিছা চাগে, ৰ'বা মই চাইছো। কোনোবাই হাতখন ৰেজ কৰিছিলে।
দেৱৰঞ্জন কোৱাচোন কিবা এটা ক'ব বিচাৰিছা স্যাৰ এইটো আমাৰ প্ৰথম ক্লাছ নি আজিৰ পৰা প্ৰথম ক্লাছ আজি প্ৰথম দিন দেই আমি 30 দিন সম্পূৰ্ণ 30 দিন কৰিম হ'ব ঠিক আছে স্যাৰ আজিৰ ঠিক আছে হ'ব এতিয়া তোমালোকে মোৰ স্ক্ৰীনখন ধুনীয়াকৈ দেখা পাইছা এতিয়া তোমালোকক মই সুধিব বিচাৰিছো তোমালোকে যে এই অ আ হ্ৰস্ব দীৰ্ঘ ৰি পঢ়া এই আখৰবোৰক স্বৰবৰ্ণ বুলি কয় তোমালোকে জানা যে স্বৰবৰ্ণ কেইটা আছে হয়নে আহাচোন আমি চাওঁ হয়নে স্বৰবৰ্ণ কেইটা আছে অ আ যে আমি পঢ়ো কেইটা আছে কাউন্ট কৰিবা হিসাব কৰিবা সবে দেই যিসকলে ইংলিছ মিডিয়ামত আছা 1 2 কে কাউন্ট কৰিবা যিসকলে অসমীয়া মিডিয়ামত আছা 1 2 কে কাউন্ট কৰিবা 1 2 3 4 5 6 7 8 9 10 11টা 11টা পাইছা হয়নে স্বৰবৰ্ণ বা অ আ হ্ৰস্ব দীৰ্ঘ 11টা বা 11টা আছে মনত ৰাখিবা মই লগে লগে তোমালোকৰ পৰীক্ষা লম তাৰ পিছত তোমালোকে ব্যঞ্জন বৰ্ণ বা এই যে ক খ গ ঘ পঢ়িছা তোমালোকে সেই ক খ গ ঘ কেইটা আছে চাওচোন আহা 1 2 মই অসমীয়াতে কৈছো দেই তোমালোকে ইংলিছত যিসকল আছে ইংলিছত কৈ যাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 তাৰপিছত এইফালে আৰু আছে 25ৰ পিছত 26 27 28 29 30 31 32 33 34 35 36 37 37 মানে 37 38 39 40 41 তোমালোকে দেখা পাইছা নে মই অকমান আঁতৰি দিও লাষ্টৰটো চোৱা ইফালে আছে ৰবা মই অকমান আঁতৰি দিছো তোমালোকে ধুনীয়াকে দেখা পাবা মই আঁতৰি দিও এইটো তোমালোকে দেখা পাইছা চোৱা লাষ্টলৈকে হয়নে 41টা পালা অ আ 11টা আৰু ক খ গ ঘ বা ব্যঞ্জন বৰ্ণ 41 বা 41টা ঠিক আছে বঢ়িয়া তোমালোকে এইখিনি কথা মনত জানা তোমালোকক মই তোমালোকক মনত পেলাই দিছো এতিয়া এই যে বৰ্ণমালা বা আমাৰ অসমীয়া আখৰবোৰক দুটা ভাগত ভাগ কৰিছে তোমালোকে গম পাই গলা এটা হল স্বৰবৰ্ণ আনটো হল ব্যঞ্জন বৰ্ণ হয়নে কোৱাচোন মোৰ লগত লগে মুখত কোৱাচোন স্বৰবৰ্ণ হৈছে আৰু ব্যঞ্জন বৰ্ণ কোৱা ব্যঞ্জন বৰ্ণ বঢ়িয়া এটা তোমালোকে পালা স্বৰবৰ্ণ 11টা ইফালে চোৱাচোন এটো অসমীয়াত আমি 11 লিখিছো আৰু ইফালে ব্যঞ্জন বৰ্ণ 4 আৰু 1 লিখিছো 4 2 41 বা 4 1 41 তে টোটাল কেইটা হ'ব মুঠ কেইটা হ'ব কোৱাচোন বাৰু তোমালোকে হয় না টোটাল কেইটা হ'ব টোটাল হ'ব 11 plus 41 is equal 52 হয় না হয় জশুৱা আছিলা ন তুমি এতিয়া জয়েন কৰিছা শুনা পাইছা ভালকে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ কেইটা হ'ব টোটাল মই দেখাই গৈ আছো দেই তোমালোকে চাই যাবা দেই ঠিক আছে চাই যাবা ঠিক আছে দেৱৰঞ্জন লাষ্টত মই সুধিম চাই যাবা তোমালোকে আকবাৰ কৈছো চোৱা চাই যাবা সকলোৱে তোমালোকে মই ৰিপিট কৰিম আকৌ তোমালোকে স্বৰবৰ্ণ 11টা পালা 1 1 11 আৰু ব্যঞ্জন বৰ্ণ বা ক খ গ ঘ 4 1 41 হয়নে মুঠ কেইটা হৈ গল 11 plus 41 is equal 52 হয়নে যিসকলে অসমীয়াত আছা তেওঁলোকে তেনেকে পঢ়া আৰু ইংৰাজীত থকা হলে 11 আৰু 41 টোটাল কেইটা হ'ব 52 এইখিনি জনাৰ পিছত আমি অকমান জানিব লাগিব এই যে স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ ভাগ ভাগ কেলে কৰিলে হেতু জানো আহা ঠিক আছে এতিয়া চোৱা সিম্পল কথা আমি যেতিয়া অ আ ই উ হ্ৰস্ব উ দীৰ্ঘ এইবোৰ যেতিয়া কওঁ মুখৰ পৰা শব্দটো মুখৰ পৰা সাউন্ডটো অ আ ই উ কওঁতে
এই মুখৰ পৰা যেতিয়া ওলাই আহে আমাৰ মুখৰটো এয়াৰ ওলাই আহে বতাহ ওলাই আহে বতাহটো আমাৰ মুখত কতো ঠেকা নাখায় আপনা আপুনি আৰামত ওলাই আহে কিন্তু ব্যঞ্জন বৰ্ণবোৰ ক খ গ ঘ যেতিয়া আমি কওঁ বতাহটো গৈ পেলাই উঠত খুন্দা মাৰিব দাঁতত খুন্দা মাৰিব তালুত খুন্দা মাৰিব হয়নে জিভাত খুন্দা মাৰিব তাৰ পিছতে ক ট ন এনেকে শব্দবোৰ ওলাই ব্যঞ্জন বৰ্ণবোৰ কওঁতে মুখত বিভিন্ন ঠাইত বতাহটোৱে খুন্দা মাৰে আৰু অ আবোৰে কওঁতে উচ্চাৰণ কৰোঁতে সাউন্ড কৰোঁতে মুখত কতো খুন্দা নাখায় আপনা আপুনিকে ওলাই আহে ইমানেই পাৰ্থক্য ডাঙৰ হলে আৰু তোমালোকে বিশেষ জানিবা এতে ইমান জানিলেই হ'ব দেই ঠিক আছে শুনি যাবা আৰু এটা কথা কি জানা অসমীয়া লিপি আৰু বাংলা লিপি বাংলা ভাষাৰ যিবোৰ অ আ হৰ্ষ দীৰ্ঘই আৰু আমাৰ অসমীয়াৰ অ আ হৰ্ষ দীৰ্ঘৰ বা ক খ গ ঘ এই সকলোবোৰ একে মাত্ৰ দুটামান পাৰ্থক্য বা ডিফাৰেন্স আছে কি আছে জানানে এতিয়া মই তোমালোকক দেখাই দিছো আমাৰ অসমীয়াৰ ৰটো আমি এনেকে লিখো আৰু বাংলা ভাষাৰ ৰটো লিখে এনেকুৱা তলত ফুট এটা দি দিয়ে আৰু আমাৰ অসমীয়াত ৱ বা ৱ আখৰটো আছে বাংলা ভাষাত নাই ইমানেই কিন্তু বাকি সব একে তোমালোক যদি অসমীয়া পঢ়িব পাৰা বাংলাও পঢ়িব পাৰা কলকাতা ওয়েস্ট বেংগল যদি যোৱা তোমালোকে যিকোনো বস্তু কিতাপ বা যতে যি লিখা নাথাক তোমালোকে ধুনীয়াকে পঢ়িব পাৰিবা এইখিনি আসলে থুলমূল কথা ঠিক আছে এতিয়া আমি ইভালুৱেচন লম তোমালোকে মনত ৰাখিব পাৰিলা নাই কথাখিনি চাম দেই টোটেল মাৰ্কস 10 এটা আমাৰ ফাৰ্স্ট কোৱেশ্চনটো গৈছে মই ফাৰ্স্ট কোৱেশ্চনটো তোমালোকক বুজাই দিছো অ আ বা স্বৰবৰ্ণৰ সংখ্যা হয়নে অ আ হাউ মেনি আছে না কেইটা আছে হয়নে ইয়াত মই অপচন কেইটা দি দিছো ফাৰ্স্ট অপচনটো হ'ল 10 তাৰ পিছত 11 11 অপচন গ বা গ টু হ'ল 12 আৰু অপচন 13 টু হ'ল ঘ 4 টু হ'ল 13 এতিয়া তোমালোকে চাই যাব মই তোমালোকক এটা পোল পঠিয়াইছো এক মিনিট দেই এতিয়া তোমালোকে যোনটো শুদ্ধ হয় হেতু কব লাগিব ইংলিশত মই লিখি দিছো ইংলিশত লিখি দিছো কোনটো কাৰেক্ট হয় তোমালোকে কব লাগিব এক মিনিট গৈ আছে এতিয়া মই তোমালোকক 15 সেকেন্ডৰ কাৰণে পোল এটা পঠিয়াইছো দেই পোল এটা পঠিয়াইছো গৈ আছে চোৱা এইটো যোনটো শুদ্ধ হেতু তোমালোকে ক্লিক কৰি দিবা দেই চোৱাচোন কোনটো কাৰেক্ট হয় এইটো গ'ল চোৱা এটা অপচন আহিছে চোৱাচোন 10 11 12 13 টু অ আ বা স্বৰবৰ্ণ কেইটা আছে হেতু ক্লিক কৰি দিয়া সকলোৱে বঢ়িয়া বঢ়িয়া তোমালোকৰ সকলোৱে কাৰেক্ট কে ক'ব পাৰিছা হয়নে 11 টা ইয়াত কোনটো হ'ব কাৰেক্ট আনসাৰটো ইয়াত কাৰেক্ট আনসাৰটো হ'ব 11 সকলোৱে তোমালোকে কাৰেক্ট অপচনটো চুজ কৰিছা গুড সকলোৰে হৈছে নেক্সট অপচনটো হ'ল ক খ গ বা ব্যঞ্জন বৰ্ণৰ সংখ্যা ক খ কেইটা আছে 40 41 42 নে 43 ইয়াতো মই অপচন কেইটা পঠিয়াইছো তোমালোকে কুইক কে কবা দেই কুইক কে কবা কোনটো হ'ব কাৰেক্ট অপচন মই পঠিয়াই আছো ঠিক আছে এই কেটা এতিয়া তোমালোকে কব লাগিব মই অপচনটো পঠিয়াইছো 15 সেকেন্ড কাৰণে ক্লিক কৰি দিয়া কোনটো কাৰেক্ট অপচন কোৱাচোন কারবা এজনৰ ভুল হৈছে দেই 42 নহয় কেটা হ'ব 41 টা হয়নে কারবা এজনে অকমান হেৰিকে ভুল কহিলা 42 নহয় 41 তেনে কাৰেক্ট অপচন কোনটো হ'ব ইয়াৰ 4141 অপচন খটো বা বি টু হয় নহয় ঠিক আছে তোমালোকে চেষ্টা কৰিছা আৰু এতিয়াই বহুত তোমালোকৰ ভুল হৈছে শুদ্ধ হৈছে এটো ডাঙৰ কথা নহয় তোমালোকে ট্ৰাই কৰিছা দ্যাট ইজ গুড ওকে তাৰছত নেক্সট অপচনটো হ'ল
মুঠ অসমীয়া বৰ্ণৰ সংখ্যা টোটেল কেইটা আছে স্বৰবৰ্ণ আৰু ব্যঞ্জন মিলাই দিয়াৰ পিছত কেইটা হল টোটেল হেইটো কবা তোমালকে 50 51 52 নে 53 ঠিক আছে মই এতিয়া তোমালকক পঠিয়াইছো অপচন কেইটা তোমালকে কুইককে অপচন কেইটা লিখিবা দেই কুইককে অপচন কেইটা লিখিবা অপচনটো ক্লিক কৰি দিলেই হ'ব এই কারেক্ট অপচনটো কোনটো হ'ব গৈ আছে পল দেই তোমালকে ক্লিক কৰিবা আহা কোনবা এজন এটেম্প নকৰিলা শুদ্ধ হৈছে কারেক্ট হৈছে ইয়াৰ কারেক্ট অপচনটো হ'ব 5 to 52 বা 5 যদি 52টা হয় নহয় মুঠ কেইটা পালা টোটেল কেইটা পাইছা 52টা বা 52টা হৈছে তাৰ পিছত এটা শব্দ দিছো ইয়াত যে অসমীয়াত আছে কিন্তু বাংলাত নাই আমাৰ কোনবা এটা আখৰ আমি অসমীয়াত পাওঁ কিন্তু বাংলাত নাপাওঁ কোনটো বাৰু হয়নে কোনটো তোমালকে কব লাগিব দেই ব ৰ ৱ নে ক ব ৰ ৱ নে ক কোনটো বাংলা ভাষাত নাই কিন্তু আমাৰ অসমীয়াত আছে ঠিক আছে অপচন কেইটা মই দি দিছো এই কেইটা অপচন কেইটা গৈছে ঠিক আছে এতিয়া দেখা পাবা চাবা হৈছে 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 দুজনে চেষ্টা কৰিছে আৰু বাকি সকল কৰা ট্ৰাই কৰা সকলোৱে ট্ৰাই কৰিব লাগিব সকলোৱে চেষ্টা কৰা সকলোৱে সিলেক্ট কৰা পাইছানে বঢ়িয়া ঠিক আছে শুদ্ধ হৈছে তেনে ইয়াৰ কারেক্ট অপচনটো হ'ব ৱটো আমাৰ অসমীয়াত আছে বাংলাত নাই বঢ়িয়া the last questionটো মই তোমালকক দিছো যে ইয়াৰ অসমীয়া ৰ আখৰটো বাংলাত লিখা হয় কেনেকা লিখা হয় এই প্ৰথমটো নে বি টু নে সি টু নে ৰ টু কোনটো হয় বাংলাত কেনেকে লিখা হয় ৰ আখৰটো হয় নহয় সেইটো এতিয়া মই অপচন কেটা পঠিয়াই দিছো তোমালকক এ বি সি কে পঠিয়াই দিছো তোমালকে এ বি সি চুজ কৰিলেও হ'ব কোনটো কারেক্ট অপচন দেই এইটো গৈ আছে হৈছে 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 সকলোৱে চেষ্টা কৰিবা সকলোৱে ট্ৰাই কৰিবা ক্লিক কৰিবা ইয়াৰ কারেক্ট অপচনটো কি প্ৰশ্নটোৱে কি কৈছিলে যে আমি অসমীয়া যিটো ৰ লিখো এইটো আমাৰ অসমীয়া ৰটো এইটো বাংলা ভাষাত লিখা হয় এনেকুৱা ৰটো এইটো বাংলা ভাষাৰ ৰ আৰু এইটো হল অসমীয়াৰ ৰ বাংলা ভাষাত তলত ফুটটো দি দিয়ে তেনেহলে কারেক্ট অপচন হ'ব এইটো হয় নহয় বঢ়িয়া তোমালকে সকলোৱে চেষ্টা কৰিলা সেই কাৰণে মই তোমালকক 10 আউট অফ 10 10ৰ ভিতৰত 10 দিছো ভেরি গুড আজি তোমালকে প্ৰথম পাঠটি ধুনিয়াকে তোমালকে পঢ়িলা জানিলা শিকিলা এইখিনি হল মূল কথা এতিয়া আমি নেক্সট পাঠ নেক্সট লেসন তুলে আগবাঢ়ি যাম দেই ঠিক আছে বঢ়িয়া
মই তোমালোকৰ নেক্সট পাৰ্টটো সাজু কৰিছো ঠিক আছে তোমালোকে এতিয়া দেখা পাবা সকলোৱে এইটো হল চেপ্টাৰ 2 হয়নে এতিয়া আমি পাৰ্ট 2 বা লেসন 2 কি শিকিম জানানে ইয়াত স্বৰবৰ্ণবোৰ বা অ আ বোৰ শিকিম এইটো হল স্বৰবৰ্ণ ঠিক আছে এতিয়া মই স্বৰবৰ্ণবোৰ এবাৰ পঢ়ি দিম তোমালোকে কেৱল শুনি যাবা দে তোমালোকে কেৱল শুনি যাবা তোমালোকে বহুতে জানা হলো এবাৰ মই তোমালোকক মনত পেলাই দিব বিচাৰিছো সো মনত ৰাখিবা আখৰবোৰৰ দুটা বস্তু চাবা এটা হল আখৰটোৰ নাম আৰু এটা হল আখৰটোৰ উচ্চাৰণ বা সাউন্ড নামটো জানিলেও না জানিলেও কথা নাই জানিবতো লাগিবই কিন্তু তাতকৈ বেছি ইম্পৰ্টেন্ট সাউন্ডটো যদি তোমালোকে জানা পটক পটককে পঢ়িব পৰা হৈ যাবা এই যে তোমালোকে যে ৰিডিং দিয়া ৰিডিংটোৰ কাৰণে সাউন্ডটো লাগিব সেই কাৰণে মই তোমালোকক প্ৰথমে নামটো কম তাৰ পিছত সাউন্ডটো কম দে চাই যাবা এতিয়া চোৱা এটো হল স্বৰ অ নামটো হল স্বৰ অ এটো হল স্বৰ আ এটো হল হৰ্ষই এটো হল দীৰ্ঘই তোমালোকে জানা মনত পেলাই দিছো এটো হল হৰ্ষউ এটো হল দীৰ্ঘউ ৰি এ ঐ উ ঔ আকবাৰ কৈছো চাই যাবা দেই নাম কেইটা অ আ এইকেইটা হল সাউন্ড নাম কেইটা হলে এনেকা হ'ব স্বৰ স্বৰ আ হৰ্ষই দীৰ্ঘই হৰ্ষউ দীৰ্ঘউ ৰি এ ঐ উ ঔ কিছুমান আখৰৰ নামটো আৰু সাউন্ডটো একে এতিয়া মই তোমালোকক সাউন্ডটো কম এতিয়া এটো ইম্পৰ্টেন্ট শুনি যাবা দেই এইটোহে মেইন অ আ ই ই এটো ই হয় এটো ই হয় এই প্ৰথম ইটো কওঁতে ই অলপ শৰ্ট ছুটি আৰু এই পিছৰ ইটো কওঁতে ই অকমান দীঘল ই ই ই ই ই উ উ এটো ছুটি উ এটো দীঘল উ লং উ উ ৰি এ ঐ উ ঔ তোমালোকে কোনে কোনে জানা অ আটো শুদ্ধকে উচ্চাৰণ কৰিবলৈ কোনে কোনে জানা লিখি দিয়াচোন তোমালোকে ইয়েস বুলি লিখিলা ওয়াই বুলি লিখি দিয়াচোন তোমালোকে ওয়াই আখৰটো লিখি দিয়াচোন পাৰিবানে তোমালোকে কোনে কোনে জানা অ আ হৰ্ষ দীৰ্ঘটো ওয়াই বুলি লিখি দিয়া জানাই তোমালোকে হলেও লিখি দিয়া ওকে ওকে ঠিক আছে সেইকাৰণে ইয়াত কেৱল মই আখৰবোৰ তোমালোকক মনত পেলাই দিছো ঠিক আছে বঢ়িয়া আকবাৰ মই মনত পেলাইছো এটো হল অ আ ই ই উ উ ৰি এ ঐ উ ঔ হয়নে ঠিক আছে বঢ়িয়া এতিয়া তোমালোকে মোৰ লগে লগে কৈ যাবা দেই হাজু হোৱা সকলোৱে হাজু হোৱা তোমালোকে জানা হলো এবাৰ সাউন্ড কেটা কব লাগিব কোৱা অ আ ই ই এটো ছুটিকে এটো দীঘলকে উ উ
ৰি এ ঐ উ ঔ হয় না বঢ়িয়া এতিয়া আমি উলুটা ফালৰ পৰা যাম এটো কি ক'ব পাৰিবানে ঔ উ ঐ এ ৰি উ উ এইটো দীঘলকে সেইকাৰণে উ এইটো ছুটিকে উ ই দীৰ্ঘ ই হয় সেইকাৰণে দীঘলকে ক'ব লাগিব ই এইটো ছুটিকে ই আ অ দেখিছা আকৌ এবাৰ দেই এইবাৰ তোমালোকে মোৰ লগে লগে কৈ যাবা সকলোৱে ক'বা ঔ উ ঐ এ ৰি উ দীঘলকে উ ছুটিকে উ ই দীঘলকে ই ছুটিকে ই আ অ বঢ়িয়া তোমালোকে সকলোৱে এইখিনি তোমালোকে মনত পৰিছে সেইকাৰণে বঢ়িয়া তোমালোকে জানা এইখিনি হলে মনত পেলাই দিছো এতিয়া আমি শুদ্ধ পাকেৰে লিখিম কেনেকে চোৱা দেই এতিয়া মই তোমালোকক লিখিবলৈ দেখাম চাই যাবা শুদ্ধ পাকেৰে যদি আমি লিখিব নাজানো তেতিয়া আমি ডাঙৰ হৈ খৰকে লিখিব নোৱাৰিম তোমালোকে চাই যাবা দেই মই দেখাইছো ৰবা মই বৰ্ডখন দেখাই আছো লিখা বৰ্ডখন তোমাক মই দেখাবলৈ চেষ্টা কৰি আছো দেই দেখা পাবা পটককে দেখা পাবা ৰবা কোনোবাই এইটো ৰিডিং দিম বুলি ভাবিছা নেকি এই যে আমি এতিয়া পঢ়িলো কোনোবাই এটো পঢ়িম বুলি ভাবিছা নেকি এবাৰ পঢ়ি চাম বুলি ইচ্ছা কৰিছা নেকি যদি ইচ্ছা কৰিছা তোমালোকে হাতখন দাঙি দিব পাৰা কেনেকৈ সাউন্ড কৰি পঢ়িব লাগিব কাৰেক্ট শুদ্ধকৈ তোমালোকে কোনোবাই যদি পঢ়িম বুলি ভাবিছা হাতখন দাঙি দিব পাৰা এতিয়া মই তোমালোকক এবাৰ মই ৰিডিং দিয়া দিব বিচাৰো পঢ়িবানে ঠিক আছে কোনো কথা নাই মোৰ লগত তোমালোকে পঢ়িলা হেয়াই যথেষ্ট ঠিক আছে কোনোবাই যদি ইচ্ছা কৰা নাই মই পঢ়িম তেতিয়া তোমালোকে হাতখন দাঙি দিবা তেতিয়া তোমালোকে পঢ়িব পাৰিবা মোৰ লগত বাকি মই তোমালোকক বৰ্ডখন দেখাবলে ওকে বঢ়িয়া দেৱৰঞ্জন ট্ৰাই কৰিম বুলি ভাবিছা হয় দেৱৰঞ্জন কোৱাচোন ট্ৰাই কৰা বঢ়িয়া মই এটা দেখাই গৈছো দেই দেৱৰঞ্জন কোৱাচোন এইটো কি ও বঢ়িয়া এইটো উ বঢ়িয়া এইটো এ এৰ পিছৰটো এ এৰ পিছত যে আহে সেই আখৰটো হয় কোৱা ঐ ঐ হয়নে ঐ ঐ হয় এইটো এ হৈছে এইটো ৰি বঢ়িয়া এইটো ও অকমান দীঘলকে ক'ব লাগিব উ হয়নে ও উ আৰু এইটো আৰু এইটো উ উ উ ছুটিকে বঢ়িয়া
এটু দীঘলকে কব লাগিব এটু ছুটিকে সেই কাৰণে দীৰ্ঘ মানে দীঘল হ্ৰস্ব মানে ছুটি এটু ই বঢ়িয়া এটু ই হৈছে গুড এটু আ বঢ়িয়া এটু অ বঢ়িয়া এই যে তোমালোকে সাউন্ডটো কব পাৰিছা এই সাউন্ডটো কব পাৰিলে চাবা তোমালোকে বহুত সোনকালে পঢ়িব পৰা হৈ যাব মই লাহে লাহে নি আছো দেই তোমালোকক মই লিখা বোৰ্ডটো অকমান দেখাব পৰা নাই অকমান হেতু সময় লাগিছে হেতু খুল খোৱাৰ লগে লগে আমি আগবাঢ়ি যাওঁ দেই যেতিয়া হেতু খুল খাব তেতিয়া মই তোমালোকক লিখি পেলাই দেখাম বঢ়িয়া দেৱৰঞ্জন বঢ়িয়া আৰু কোনোবাই যদি চেষ্টা কৰিম বুলি ভাবিছা তোমালোকে হাতখন ৰেজ কৰিব পাৰা হাতখন দাঙি দিব পাৰা লিখাটো আমি অলপ পিছত দেখাম এতিয়া আমি পৰীক্ষা এটা লম দেই তোমালোকে কব লাগিব মূল্যায়ন এটা লম মূল্যায়নটো এইটো পাছৰ আখৰটো কোৱা আফটাৰ লেটাৰ বা নেক্সট লেটাৰ এৰ পিছৰ লেটাৰটো কি বি হয়নে ইৰ পিছৰ লেটাৰটো কি এফ ঠিক তেনেকৈ ইয়াত তোমালোকে অ দেখা পাইছা অৰ পিছৰ আখৰটো কি হেতু কব লাগিব হয়নে কোনোবাই চেষ্টা কৰিবা নেকি হাতখন দাঙি দিয়াচোন আৰু নহলে বা তোমালোকে লিখিলেও লিখিব পাৰা কোনোবাই যদি চেষ্টা কৰা অৰ পাছৰ আখৰটো দেৱৰঞ্জন বঢ়িয়া দেৱৰঞ্জন ঠিক আছে কোনোবা এজন কৰিলে হ'ব দেৱৰঞ্জন কোৱাচোন অৰ পাছৰ আখৰটো কি আহিব হৈছে তাৰপিছত এৰ পাছৰ আখৰটো এ এইটো এ হয় এৰ পাছৰ আখৰটো চেষ্টা কৰা হৈছে এ এইটো হল এইটো এটো দি দিছো ঐ পাছৰ আখৰটো ঐ এইটো হল হৰ্ষই হয় নহয় তাৰ পাছৰ আখৰটো দীৰ্ঘই দীৰ্ঘই কাৰেক্ট হৈছে এইটো হল হৰ্ষৌ হৰ্ষৌৰ পাছৰ আখৰটো দীৰ্ঘৌ কাৰেক্ট হৈছে ইয়াত তোমালোকে সকলোৱে 3ৰ ভিতৰত 3 পাইছা তাৰ পিছত দেৱৰঞ্জন কবা আগৰ আখৰটো বিফৰ বা প্ৰিভিয়াস লেটাৰ দেই এতিয়া এইটো হৰ্ষই আছে হৰ্ষৰ আগৰ আখৰটো তোমালোকে মনত পেলাবলৈ চেষ্টা কৰাচোন হ'ব ইয়েস বঢ়িয়া এইটো হল ওৰ আগৰ আখৰটো কি আহে ভাবা অকমান সময় লোৱা কোনো কথা নাই চিন্তা কৰি কোৱা হয় নহয় আহিব এইবাৰ আমি জোশুৱাক এটা সুবিধা দিছো দেই জোশুৱা নাম আছিলে ন জোশুৱা শুনি পাইছা জোশুৱা শুনি পাইছা জোশুৱা নাম আছিলে ন মৌচুমী নন বুলি আহিছে ইয়াত হয় স্যার জোশুৱা নাম আছিলে ন জোশুৱা ওকে জোশুৱা এটা কাম কৰিবাচোন এই ইয়াত তোমালোকৰ নাম নামটো হলাই দিবাচোন গৈ পেলাই ইয়াত দেই এতিয়া জোশুৱা তুমি কোৱা দুটা হেৰিয়ে কলে দেৱৰঞ্জনে কলে এতিয়া তুমি কোৱাচোন ৰিৰ আগৰ আখৰটো কি স্যার হৈ গলি জোশুৱা হৈ গল আচ্ছা কোনো কথা নাই বাইদেউ হয় নেক্সট টাইম এটেন্ড কৰিবলৈ কব এই যে আমি ৰিহাৰ্সাল কৰিছো প্ৰেক্টিস কৰিছো এই প্ৰেক্টিসবোৰ মানে থাকি গলে পিছত অলপ আখৰ চিনাকিত অসুবিধা হ'ব ঠিক আছে কোনো কথা নাই হয় আপুনি বাৰু আজি এটেন্ড কৰক আপুনি চক হয় দেৱৰঞ্জন বা প্ৰাঙ্গন কোনবা এজনে হাতখন ৰেজ কৰাচোন ওকে দেৱৰঞ্জন ঠিক আছে বাকি সকল শুনি গলেই হ'ব দেই এইবাৰ মই প্ৰাঙ্গনক অকণ সুবিধা এটা দিওঁ প্ৰাঙ্গনক দেই দেৱৰঞ্জন শুনি পাইছানে নহয় প্ৰাঙ্গন হ'ব প্ৰাঙ্গন শুনি পাইছানে
পাইছো বঢ়িয়া প্ৰাঙ্গন কোৱাচোন এইটো হলে ৰি ৰিৰ আগৰ আখৰটো বা প্ৰিভিয়াছ লেটাৰটো কি ই ই হয় জানো ই দীৰ্ঘ দীৰ্ঘ কোনো কথা নাই চেষ্টা যে কৰিছে এইটোৱে মেইন কথা দীৰ্ঘ হৈছে তাৰপিছত ঐৰ আগৰ আখৰটো কি এ এ হৈছে পাৰিছা নেক্সট আমি চাওঁ নেক্সট প্ৰেক্টিছ আমি কৰো এতিয়া তোমালোকে আখৰটো ক'ব লাগিব দেই এতিয়া মই এটা এটা আখৰ দেখাই যাম আখৰটোৰ নামটো ক'ব লাগিব এইটো কি ঐ ঐ কোনো কথা নাই অকমান সময় ললেও কথা নাই লাহে লাহে তোমালোকৰ আৰু মনত পৰি যাব হৈছে এইটো কি মনত পেলাব একো নাই মই মনত পেলাই দিছো দেই এইটো হল একো নাই পাহৰিলেও কোনো কথা নাই মনত পৰি যাবা আমি আজি প্ৰথম ক্লাছ প্ৰথম দিনতটো পাহৰিবাই লাহে 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 কৰোতে মনত পৰি যাব দেই চিন্তা কৰিব নালাগে এইটো কি আছিলে প্ৰাঙ্গন গুড এইটো কি আছিলে হৈছে এইটো নামটো কলেও হ'ব উচ্চাৰণটো কলেও হ'ব অকল উচ্চাৰণটো কলেও হ'ব হৈছে বা হৰ্ষ আমাক উটোহে দৰকাৰ নামটোতো লাহে লাহে সকলোৱে জানিয়ে যায় পঢ়িবৰ কাৰণে কেৱল উচ্চাৰণটো বা চাউণ্ডটো দৰকাৰ ছুটিকৈ হয় না হৈছে এইটো নাম হৰ্ষই হৈছে আৰু ইয়াৰ উচ্চাৰণটো কি ই হৈছে পাৰিছা এইটো হৈছে তুমি মনত পেলাবলৈ চেষ্টা কৰিছা বঢ়িয়া এই যে তুমি মনত পেলাবলৈ চেষ্টা কৰিছা এইটো কি হ'ব এনেকে কৰোতে কৰোতে চাবা আমি কম দিনৰ ভিতৰতে আখৰবোৰ ধুনীয়াকে চিনাকি হৈ যাব নহয় নে এটা প্ৰথম যিদিনাখন ক্লাছ হলে যোৱা তোমাৰ বেঞ্চত বহা ল'ৰা বা ছোৱালীজনীৰ নাম জানো লগৰ ল'ৰা ছোৱালীৰ নাম নাজানা দুদিন তিনদিন চাৰিদিন পিছত গম পাই যা এওঁৰ নাম দেৱৰঞ্জন এওঁৰ নাম মৌচুমী এওঁৰ নাম গীতা এওঁৰ নাম ৰীতা লাহে লাহে চবৰ নাম জানা ঠিক তেনেকে জানি যাবা কোনো কথা নাই হৈছে হৈছে এতিয়া তোমালোকক সকলোকে মই 15 ভিতৰত 15 দিছো ঠিক আছে এইটো আছিলে আমাৰ প্ৰথম চেপ্টাৰটো এইবাৰ মই দেৱৰঞ্জনক চেষ্টা কৰিবলৈ কৈছো দেৱৰঞ্জন তুমি এবাৰ হাতখন দাঙি দিয়াচোন এবাৰ মই তোমাক কওঁ ঠিক আছে ৰবা দেই চাইছো দেৱৰঞ্জনৰ হাতখন মই দেখি পোৱা নাই এক মিনিট কোনোবাই কেতিয়াবা কেতিয়াবা কি হয় এতিয়াতো সন্ধিয়া হৈছে তোমালোকে ডাটাটো ইন্টাৰনেটটো বচাবলৈ চেষ্টা কৰিবা দেই কোনবা আগবেলা যদি আমি বহুত ভিডিঅ' চাই দিম ইউটিউব চাই দিওঁ গেম খেলি দিম তেতিয়া ডাটা শেষ হৈ যাব তেতিয়া আমি লাইভ ক্লাছটো ভালকে শুনি নাপাম লাগি ধৰিব বা কেতিয়াবা কেতিয়াবা আমাৰ ডাটা থাকিলেও নেটৱৰ্কটো বেয়া থাকে তেতিয়া অকমান শুনাত অসুবিধা হয় মইতো বহুত ডাঙৰ ইয়াত বহুত হাই স্পীডৰ নেটৱৰ্ক লগাইছো সেইকাৰণে মোৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা অসুবিধা নহয় গম পাইছানে ঠিক আছে দেৱৰঞ্জনৰ হাতখন ৰেজ কৰিছা ওকে দেৱৰঞ্জন শুনি পাইছা স্যার আমার জিও ফাইবার আছে দেই কি আছে তোমালোকৰ জিও ফাইবার তেনেহলে তোমালোকৰো বিশেষ খুব অসুবিধা হ'ব নালাগে মই তেনেকুৱাই লৈছো আৰু কেতিয়াবা কেতিয়াবা নেটৱৰ্কো বেয়া থাকে কাৰবা অলপ নেটৱৰ্ক বেয়া হৈছে কাৰণে শুনি পোৱা নাই বুলি কৈছে দেই তেনেহলে দেৱৰঞ্জন এতিয়া তোমাক মই এটা এটা আখৰ দেখাই যাম তুমি ক'ব লাগিব এইটো কি ওকে হৈছে এইটো হৈছে বাকীসকল শুনি যাবা দেই বাকীসকল কিছুমান পাৰিবও পাৰা কিছুমানে নোৱাৰিবও পাৰা তাৰ কাৰণে চিন্তা কৰিব নালাগে ঠিক আছে শুনি যাবা এইটো এইটো
এইটো কেৱল উচ্চাৰণটো ক'লেও হ'ব এইটো হৰ্ষৌ আৰু উচ্চাৰণটো কি নামটো হৰ্ষৌ উচ্চাৰণটো কি বঢ়িয়া এইটোৱেই লাগে এইটো ই উচ্চাৰণটো ই আৰু নামটো কি আছিলে হৰ্ষৈ ওকে গুড এইটো ৰি বঢ়িয়া এই যে এনেকেই তোমালোকে সকলোৱে পাৰিবা ঠিক আছে তেন্তে তোমালোকৰ আজি 2 নম্বৰ লেসনটো তোমালোকে কমপ্লিট কৰিলা ঠিক আছে এতিয়া আমি নেক্সট চেপ্টাৰটো আগবাঢ়ি যাম যিমান সোনকালে আমাৰ শেষ হ'ব কিমান আকৌ ৰিপিট কৰিম আমি 30 দিন প্ৰেক্টিস কৰাৰ পিছত চাবা তোমালোকৰ একদম হলহলিয়া হৈ যাব দেই চিন্তা কৰিব নালাগে বঢ়িয়া এতিয়া দেৱৰঞ্জন ৰাখিব পাৰা হয় জখুৱা কিবা ক'ব বিচাৰিছিলে গুড ইভিনিং স্যার গুড ইভিনিং ঠিক আছে তুমি পলমকৈ হলো আহিছা বঢ়িয়া আমি দুটা লেসন ইতিমধ্যে শেষ কৰিলো দেই নেক্সট টাইমত তুমি উপস্থিত হবা বঢ়িয়া নেক্সট কোৱাচোন আচ্ছা টোপনি আহিছে কোনো কথা নাই অলপ অলপ টোপনি আহিবও লাগে টোপনি কৰি যাবও লাগে হয় নহয় কোনো কথা নাই মোক দেখা পাইছা ধুনিয়াকে পাইছা নাই পোৱা এতিয়া অলপ নেটৱৰ্কটো বেয়া চাগে বৰষুণৰ বতৰ সেই কাৰণে চাগে অকমান নেটৱৰ্কটো বেয়া হৈ আছে হয় নহয় এই কাৰণে চাগে মোক ভালকে দেখি পোৱা নাই ওকে বঢ়িয়া জখুৱা তুমি এই আখৰ কেইটা চিনি পোৱা নে বাৰু এইকেইটা আখৰ এইটো কি আখৰ ক'ব পাৰিবানে এইটো দেখা পাইছানে চোৱাচোন মই দেখাইছো এইটো ৰখি আছে ৰখি আছে নেটৱৰ্কটো বেয়া চাগে তোমাৰ সেইফালে ঠিক আছে জখুৱা তুমি শুনি গলেই হ'ব দেই শুনি গলেই হ'ব ঠিক আছে তোমাৰ লগত আকৌ কথা পাতিম ঠিক আছে তেন্তে এতিয়া আমি নেক্সট চেপ্টাৰটো আগবাঢ়ি যাম সকলোৱে সাজু হোৱা দেই মই নেক্সট চেপ্টাৰটো সাজু কৰিছো তাৰ আগতে মই তোমালোকক অকমান লিখি দেখাবৰ কাৰণে চেষ্টা কৰিম ৰবা 1 মিনিট তোমালোকে সকলোৱে দেখা পাইছা হয়নে চোৱা অটো কেনেকে লিখে ৰবা মই দেখাই আছো সকলোৱে দেখি পোৱা নাই চাগে এতিয়া দেখা পাবা তোমালোকে সকলোৱে দেখা পাইছানে বাৰু মই লিখাটো এই যে মই লিখিছো চোৱাচোন এনেকে লিখিছো যদি লিখি দেখা পাইছা y বুলি লিখি দিয়াচোন নিশ্চয় দেখা পাইছা নহয় জানো দেখা পাইছা এতিয়া চোৱা আমি আখৰটো কেনেকৈ লিখিব লাগে হয়নে এইটো হল দেখিছা এইটো হল কেনেকৈ লিখিলো প্ৰথমে এইটো তিনিটোৰ নিচিনা তাৰপিছত এইডাল কিছু মানে এনেকে লিখে এইটো ভুল দেই চাবা এনেকে কৰি পেলাই এনেকে কৰি এনেকে দিয়ে তেনেকে নিলিখে মই কোনটো প্ৰথমে লিখিছো চাবা এইটো প্ৰথমে তাৰপিছত এইডাল এনেকেহে লিখা হয় এইটো লিখিবা কিছুমানে এনেকে লিখি পেলাই এই আঁচডাল এনেকে দি পেলাই এনেকে লিখে সেই তেনেকে নহয় প্ৰথম হল মাত্ৰাটো আছে এইটো হল প্ৰথম তাৰপিছত এইটো আৰু এই যেটো ওপৰৰ যিডাল ৰেখা বা লাইন হেতুক মাত্ৰা বুলি কয়
আটো একেই আটো পিছত এইফালে এনেকে লগাই দিলা আ হৈ গল হয় নহয় তাৰ পিছত চোৱা হৰসৈটো চোৱা এইটো হৰসৈ হয়নে এইটো চোৱা হৰসৈ এই মুখখনত গুলকে দিলেও হয় নিদিলেও হয় কোনো কথা নাই সেইটো তোমালকৰ লাহে লাহে হৈ যাব এইটো চোৱা ইয়াত মই মুখখন গুলকে দিয়া নাই গুলকে নিদিয়াকে বোলে এনেকে কৰি দিলা সেইটো ভুল হ'ব নেকি নহয় ঠিক আছে অকমান ধুনিয়া হবৰ কাৰণে লাহে 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 এনেকে লিখিবলৈ লয় এইটো হৰসৈ হৰসৈ হয় নহয় পাকটো চোৱা মই পাকটো কেনেকে লিখিছো হয়নে প্ৰথমে এনেকে কৰি এইটো মাত্ৰাডাল এইটো তাৰপিছত এইটো হৰসৈ দীৰ্ঘ এইটো চোৱা এইটো এনেকে কৰি এনেকে নিবলে এইটো হয়নে এনেকে কৰি এইটো এনেকে কৰি এইটো এনেকে তলফালে টানি এনেকে কৰি এইটো আৰু মাত্ৰাডালত এইটো বগলীটো উৰাই দিলা এইটো হয় নহয় তাৰ পিছত হৰসৌটো চোৱা এইটো এইটো পাকটো চাবা দেই শুদ্ধ পাকেৰে কৰিবা এইফালৰ পৰা বোলে এনেকে কৰি কৰিছা সেইটো ভুল হৈ যাব পাকবোৰ শুদ্ধকে লিখিবা আখৰৰ পাকটো শুদ্ধকৈ লিখাটো খুবেই প্ৰয়োজন এইটো এতিয়া হৰসৌটো যদি পাৰা দেৱৰঞ্জন কোৱা Sir, মই toilet যাব পাৰিম নি? ঠিক আছে যোৱা সোনকালে আহিবা দেই ঠিক আছে তাৰ পিছত এইটো হল দীৰ্ঘউ হয় নাই হৰসৌটো পাৰিলে তোমালোকে দীৰ্ঘটো পাৰিবা এইটো তাৰপিছত দীৰ্ঘত এইফালে এনেকুৱা অকমান থাকে হয় নহয় এইটো তাৰপিছত ৰিটো চোৱা ৰিটো লিখিবৰ কাৰণে বটো লিখি ল'ব লাগে প্ৰথমে 1 2 3 তোমালোকে কেতিয়াবা কিছুমান এনেকে লিখে এনেকে লিখি এনেকে কৰি এনেকে লিখে সেইটো ভুল মই মোৰ পাকটো চাবা এইটো 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 প্ৰথমে এইডাল তাৰপিছত এই কৰি এনেকে আৰু এইটো দেখিছা আকবাৰ লিখিছো মই চাবা দেই আকবাৰ লিখিছো এইটো আহিব এইটো এবাৰতে মই কলম উঠুৱাই নাই তাৰ পিছত এনেকে কৰি এনেকে এইটো এনেকে যেতিয়া শুদ্ধ পাকেৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা লিখোতে ডাঙৰ হলে চাবা তোমালোকে একদম পটককে লিখিব পৰা হৈ যাবা আৰু ভুলকে লিখা হলে পাকটো তোমালোকে ভুলকে হলে স্পিডত লিখিব নোৱাৰিবা ঠিক আছে সেইকাৰণে ভুল পাকেৰে নিলিখিবা ৰিটো হৈ গল আৰু বাকি ঐটো জানাই তোমালোকে এইটোতো তেনে উজন হয়নে চোৱা ঐ উ এটা একদম সিম্পলকে লিখিছো অকমান ডিজাইন দিবৰ কাৰণে কি কৰা হয় চোৱা এনেকে অকন মুখখনত এনেকে গোল কৰি দিয়ে হয়নে তেতিয়াও হেতু শুদ্ধ মুখখন তাৰপিছত এনেকে অকন আৰম্ভণিটো অকমান এনেকে গোল কৰি পেলাই কৰে হেতু শুদ্ধ এইটো শুদ্ধ দেই তোমালোকে ভাবিবা আৰে অলপ দেখিবলৈ বেলেগ চোৱাচোন নহয় দুটাই শুদ্ধ অকমান ডিজাইন কৰিবৰ কাৰণে ধুনিয়া দেখিবৰ কাৰণে অকমান এনেকুৱা কৰি দিয়ে লিখোতে এনেকুৱা দেখি পোৱা বেলেগ বেলেগ ঠাইত তোমালোকে দেখিবা গোটেইকেইটাই শুদ্ধ তো আশা কৰিছো আখৰবোৰৰ শুদ্ধ পাকটো জানিলা কেতিয়াবা আকবাৰ দেখাইছো এনেকে কৰি এইটো চোৱা একে পাকতে দেখিছা এটো কেনেকে লিখিছো এইটো একে পাকতে এইটো তাৰপিছত ঐটো এনেকে কৰি এই পিঠিটোত আহি পেলাই এনেকে উলিয়াবা এইটোহে শুদ্ধ পাক এইটো হৈ গল ঠিক আছে এতিয়া তেনেহলে আহা আমি নেক্সট চেপ্টাৰটোলে আগবাঢ়ি যাওঁ দেই এটো লেসন 2 আছিলে এতিয়া আমি লেসন 3 টোলে আগবাঢ়ি যাম আমাৰ হাতত এতিয়াও সময় আছে
সময় নাইচোন 8টা বাজিবলৈ হ'ল তো যি কি নহওক আজি মই তোমালোকক দুটা চেপ্টাৰে শিকাম আমাৰ 30টা চেপ্টাৰ আছে মই ভাবিছো যদি সোনকালে শেষ হৈ যায় আমি আকৌ ৰিভাইজ কৰিম আমাৰ মূল বস্তুটো হ'ল ৰিভাইজ ৰিপিট প্ৰেক্টিস আমি ডেইলি প্ৰেক্টিস কৰিম 30 দিন যদি ভালকৈ প্ৰেক্টিস কৰা চাবা তোমালোক একদম ধুনীয়াকৈ পঢ়িব পৰা হৈ যাবা দেই খালি এবসেন্ট নহবা দেই জখুৱা তোমাৰ লগত আকৌ এবাৰ কথা পাতিব বিচাৰিছো হাতখন ৰেজ কৰি দিয়াচোন হাতখন দাঙি দিয়া ওকে দেৱৰঞ্জন আহিলা গুড জখুৱা শুনি পাইছানে জশুৱা হাতখন দাঙি দিয়াচোন জশুৱাৰ চাগে নেটৱৰ্কটো অকমান বেয়া কোনো কথা নাই দাঙি দিয়াচোন হাতখন হেণ্ড ৰেঞ্জ কৰি দিয়া প্ৰাংগন যিয়ে পাৰিছা তেৱে হেডখন হেণ্ড ৰেজ কৰি দিয়া ওকে ঠিক আছে প্ৰাংগন শুনি পাইছা পাইছো ঠিক আছে তেন্তে কাইলে আমি পুনৰ 7টা বজাত এনেকৈ আহিম আৰু প্ৰেক্টিস কৰিম পিছৰ লেসনবোৰ আমি প্ৰেক্টিস কৰিম দেই তোমালোক অলপ অলপ পাৰিবা কোনবাই অলপ অলপ নোৱাৰিবা তাৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে প্ৰথম দিনাখন তোমালোকে কোনবা আখৰবোৰ চিনি পাবা কোনবাবোৰ নাপাবা তাৰ কাৰণে চিন্তা কৰিব নালাগে আৰু এটো প্ৰথম দিন কেইদিনৰ পিছত লাহে লাহে তোমালোক একদম চিনি পোৱা হৈ যাবা হয়নে সদায় মনত ৰাখিবা যেতিয়া তোমালোকে তোমালোকৰ স্কুললৈ যোৱাৰ প্ৰথম দিনাখন তোমালোকৰ কাখত বহা তোমালোকৰ বন্ধু বান্ধৱীহঁতৰ নামটো নাজানা ফ্ৰেণ্ডৰ নাম নাজানা তোমালোকে কি নাম কিন্তু এদিন দুদিন তিনদিনৰ পিছত গোটেই বেঞ্চখনত বহা ল'ৰা ছোৱালীবোৰৰ তোমালোকৰ বন্ধু বান্ধৱী ফ্ৰেণ্ডৰ নাম জানি যোৱা লাহে লাহে গোটেই ক্লাছৰ ল'ৰা ছোৱালীৰ নাম জানি যোৱা কেনেকৈ জানি যোৱা কথা পাতি থাকা অহা যোৱা কৰি থাকা তো আমিও তেনেকুৱা 30 দিন অহা যোৱা কৰিম কথা পাতিম খেলিম দেখাম আৰু বিভিন্ন ধৰণৰ খেল আছে ঠিক আছে লাহে লাহে চাবা তোমালোকে ধুনীয়াকৈ পঢ়িব পৰা হৈ যাবা দেই চিন্তা কৰিব নালাগে তেন্তে আজিলে মই ক্লাছটো ইমানতে সমাপ্ত কৰিছো আৰু বহুতে জয়েন কৰিব পৰা নাই হয়তো লিংক পোৱা নাই বিভিন্ন কাৰণত জয়েন কৰিব পৰা নাই আৰু তোমালোকে ডাটাটো বচাবলৈ চেষ্টা কৰিবা দেই ঠিক আছে তেন্তে আজিলে হ'ব সকলোৱে তোমালোকে থ্যাংক ইউ লিখিব জানানে তোমালোকে যদি কেৱল টি বুলি লিখি দিয়াচোন টি বুলি লিখি দিয়া আৰু মই ক্লাছটো সমাপ্ত কৰিম আৰু কোনবা যদি অভিভাৱক আছে মোৰ লগত কথা পাতিব বিচাৰিছে তেওঁলোকেও কথা পাতিব পাৰিব আৰু বাকি সকলে তোমালোকে টি বুলি লিখি দিয়া ওকে থ্যাংক ইউ স্যার ঠিক আছে লিখিছা তোমালোকে থ্যাংক ইউ স্যার লিখিছা ওকে সকলোৱে লিখা ঠিক আছে ওকে বা টি বুলি লিখিলেও মই থ্যাংক ইউ বুজি পাই যাম ঠিক আছে তেনেহলে কাইলে তোমালোকে পুনৰ 7টা বজাত 7 PM সাজু হৈ যাবা দেই টেক কেয়াৰ বাই বাই